কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে চৰকাৰে যোগান ধৰা বিভিন্ন সা সামগ্ৰীসমূহ একাংশ সুলভ মূল্যৰ দোকানীয়ে দৰিদ্ৰ জনসাধাৰণক অন্ধকাৰত ৰাখি গোগ্ৰাসে গিলি থকাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা ক'ত সংঘটিত হৈছে চাওক নিউজ 13 নৰ্থ ইষ্ট অসমৰ এক বিশেষ প্ৰতিবেদনত। নামে কাঠ এই কাঠে আমার 10টা কোটার চাউল আর তেল আমি পাওয়া নাই 10 কোটা মান পাওয়া নাই 10 কোটা এই মোস্তফা দেওয়া নাই মোস্তফা মানে মরিয়ম দেওয়া নাই তেখেতৰ দোকান মরিয়মৰ ল'ৰা মোস্তফা দেওয়া নাই। হয় আপুনি ঠিকই শুনিছে এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকু সমষ্টিৰ অন্তৰ্গত তথা খুনতলি সমবায় সমিতি অধীনস্থ টাঙনমাৰী চৰকাৰী সুলভ মূল্যৰ দোকান এখনত। উল্লেখ্য যে টাঙনমাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানী মৰিয়ন বেৱা তথা তেওঁৰ পুত্ৰ মোস্তফাই দীৰ্ঘদিনৰে পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক চৰকাৰৰ পৰা যোগান ধৰা সা সামগ্ৰীসমূহ মাজে মাজে আত্মসাৎ কৰি গোগ্ৰাসে গিলি থকাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত এগৰাকী মহিলাই কি কয় শুনোৱা হওক। আমরা মোস্তফা ডিলিয়ার ওর কন্ট্রোলে মাল খাই কিন্তু খেবি মাইরা দেয় একবারে মেরে দেয় দেনা মাল না সই করে থ হ্যাঁ প্রত্যেক বছরেই নাও যদি মারে তা 5 কোটি করে মেরে দেয়। ইয়াৰ উপৰি সুলভ মূল্যৰ দোকানীজনে একাংশ হিতাধিকাৰীক এবাৰ মাত্ৰ সা সামগ্ৰী দি তাৰ পিছতে কাৰ্ডৰ গৰাকীৰ পৰা দোকানীজনে কৌশলগতভাৱে কাৰ্ডখন হস্তগত কৰি সা সামগ্ৰীৰ পৰা বঞ্চিত কৰি ৰাখিছে। তারপরে আমার কার্ড হয়েছে ওইলে পরে তারপরে আমার কার্ড দিয়ে হেরে একবার মাল দিছে দিয়ে হেরে আমার কার্ডটা নিয়ে গেছে জাহানারা মস্ত বানিয়েছে নিয়ে আর আমার কার্ডটা আর দেয় নাই কার্ড দেনা চাইলেও দেনা। আনহাতে দোকানীজনে খুনতলি সমবায় সমিতিৰ পৰা সা সামগ্ৰী উঠোৱাৰ পাছত হিতাধিকাৰীসকলে সা সামগ্ৰীৰ বাবে দোকানত গ'লে আজি দিয়া নহ'ব কালি আহিবা বুলি কৈ গ্ৰাহকক দাবী ধমকি দি ঘূৰাই মাহৰ শেষত সা সামগ্ৰীসমূহ আত্মসাৎ কৰাৰ অভিযোগ ভুক্তভোগী হিতাধিকাৰীসকলৰ। কয় যে আজকে মাল দিম না এবার 3 দিন আহার বাদে তাদের মাল দে না হাল্লা চিল্লা করে মারবার চায়। একাংশ হিতাধিকাৰীক বছৰত 12 কোঠাৰ 6 কোঠাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিলেও কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে গ্ৰাহকসকলে। আজি 4 বছৰ নাই এই খেলি মেলি চলি আছে। অভিযোগ কাক দিম মানুহ নাপায় নহয় নাই সমবায় করলে পাত্তাই নিদে একটা কম। এই কাঠটো চাওক এই কাঠত আমার 10টা এই নাই এতে 3টা আছে উপরে এতে 3টা আছে 3 কোটা মানে পাওয়া নাই চাউল আর তেল পাওয়া নাই 3 কোটা বিলেক আছে এতে 2 কোটা চাউল নাই। বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পাছত আজি চক্ৰ বিষয়াৰ নিৰ্দেশত বিষয়াসকলে মৰিয়ম বেৱাৰ দোকানত সৰজমিন তদন্ত কৰিবলৈ টাঙনমাৰীত উপস্থিত হয়। তদন্তকালত ভালে সংখ্যক অভিযোগকাৰী পুৰুষ মহিলা উপস্থিত থাকে। ইফালে ঘটনাস্থলীত সাংবাদিকে অভিযোগকাৰী পুৰুষ মহিলাৰ পৰা সাক্ষাৎকাৰ লওঁতে সুলভ মূল্যৰ দোকানীৰ আত্মীয় যুৱক এজনে সাক্ষাৎকাৰত বাধা প্ৰদান কৰে। যুৱকজনৰ এনে কাণ্ডত ভুক্তভোগী গ্ৰাহকসকলে ক্ষুব্ধ হৈ মাৰিবলৈ উদ্যত হয়। বিষয়াসকলৰ চকুৰ সন্মুখতে এক কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত বিষয়াসকলে তদন্ত স্থগিত ৰাখিবলগীয়া হয়। এতিয়া প্ৰশ্ন হয় এই দুৰ্নীতিগ্ৰস্ত দোকানীজনৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিহিত ব্যৱস্থা ল'বলৈ সক্ষম হ'বনে নে ধনৰ বিনিময়ত দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানীয়ে খাৰি যাব সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13 নৰ্থ ইষ্ট অসম।